মিনিষ্টাৰ বিত্তমন্ত্ৰী তেখেতে যিটো দাখিল কৰিছে এই দাখিল কৰা মই আদৰণি কৰিছোঁ কাৰণ সকলো শ্ৰেণী BPL EPL ফেমিলিৰ কাৰণে সেই বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ হৰ ঘৰ জল সকলো জল জীৱন মিছন জৰিয়তে প্ৰত্যেক শ্ৰেণী পৰিয়ালৰ ঘৰতে যাতে খোৱা পানীৰ সুবিধা পায় সেই বাজেট অন্তৰ্ভুক্ত কৰা হৈছে লগতে ভাৰতৰ এটা ইতিহাস কোনো ৰাজ্যতে আজিলৈকে কোনো ষ্টেটে এনেকা সেই বাজেট অন্তৰ্ভুক্ত কৰা নাই সাব চেণ্টাৰ হস্পিটেলবিলাকৰ কাৰণে যিবিলাকৰ ডক্টৰ এজন দিম বুলি যিটো পৰিকল্পনা কৰিছে সেই বাজেট অন্তৰ্ভুক্ত কৰা হৈছে তাৰ কাৰণে মই বিত্তমন্ত্ৰী তেখেতক ধন্যবাদ দিছোঁ আৰু আপোনালোকে চাওক সেই বাজেটত যে অখিল গগৈ যিটো কৈছে বেনিফিচিয়াৰিজৰ আঁচনি ইয়াত বহুত আছে বোলে এই বেনিফিচিয়াৰি আঁচনিতে ইয়াত যিবিলাকে দুখীয়া পৰিয়ালবিলাকৰ শ্ৰেণী তেখেতসকলৰ কাৰণে সেই আঁচনিবিলাক গ্ৰহণ কৰা হৈছে যে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি বাবু আঁচনিৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যাতে BPL ফেমিলিবিলাকে যাতে দৰিদ্ৰ হেমাৰেখা পৰিয়ালবিলাকে যে সেই আঁচনি কাউন্সিলৰ কাৰণে যে 280 কোটি টকা কমাই দিলে এইটো বঢ়াব নে নহব আপুনি কথা কৈ মাজত কিয় কথা বলে মাজত নে মাতা নহয় আৰবি কাউন্সিলৰ কাৰণে 280 কোটি মাজত নে মাতিব আপোনালোকৰ কাৰ্বিৰ কাৰণে 280 কোটি টকা কমাই দিলে মনে মনে থাকক অখিল গগৈ মনে মনে থাকক বড়োসকলৰ কাৰণে 442 কোটি টকা কমাই দিলে সকলৰ কাৰণে আপোনালোকে জানে এই বছৰত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত পুঁজি দিছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যে কাৰ্বি আংলঙত প্লেন নন প্লেন মিলি 1,678 crores 50 lakhs 11,000 টকা দিছে তেখেত একো নাজানে সেই বাজেটখন তেখেত পঢ়ে যে কাৰ্বি আংলঙত তেখেতে 420 crores দিছে বোলে ইয়াত সেই বাজেটত দি আছে 1,678 crores 55 lakhs 11,000 দিয়া হৈছে গতিকে মই ফাইনেন্স মিনিষ্টাৰক ধন্যবাদ দিছোঁ বিত্তমন্ত্ৰী ধন্যবাদ দিছোঁ অধ্যক্ষ মহোদয় যে কাৰ্বি আংলঙত যে অল ৰাউণ্ড ডেভেলপমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত যে আমাৰ যে ফাইনেন্স মিনিষ্টাৰে সেই আমাৰ পুঁজি দিয়াৰ কাৰণে অধ্যক্ষ মহোদয় আপুনি ভাল পাব যোৱা 5 বছৰে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত স্যার কাৰ্বি আংলঙৰ বাজেট কাটিছে বাজেট কাটিছে অখিল গগৈ আপুনি অখিল গগৈ অধ্যক্ষ মহোদয় পবিত্ৰ এক্সপেল কৰিব লাগে কাৰণ কাৰ্বি আংলঙৰ সমস্যা কথা আপুনিও তেওঁৰ পিনে ক'ব নালাগে আপুনি মোৰ পিনে ক'ব আৰু গগৈ ডাঙৰীয়া কথা কোৱাটো যেনেকুৱাকৈ সাহসৰ পৰিচয় আৰু শুনি থকাটো সাহসৰ পৰিচয় এইটো মনত ৰাখিব কেজন কণ্টিনিউ অধ্যক্ষ মহোদয় আপুনি ভাল পাব যোৱা 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙৰ কাৰণে অল ৰাউণ্ড ডেভেলপমেণ্ট 4 লাইনৰ পৰা আৰম্ভ কৰি অসম মালাৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি ইনগ্ৰেশ্যন হৈ গ'ল আৰু কেঞ্চাৰ হস্পিটেলৰ উদ্বোধন কৰাৰ পৰা আৰম্ভ কৰি এই গভৰ্ণমেণ্ট কলেজৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ ফ্লাইঅভাৰ পৰা আৰম্ভ কৰি চুকে কোণে ডেভেলপমেণ্ট কামৰ টোটেল সেই 5 বছৰৰ পুঁজি দিছে কাৰ্বি আংলঙত 20,000 কোটি টকা 20,000 কোটি টকা অধ্যক্ষ মহোদয় এই বছৰৰ আপুনি ভাল পাব কাৰ্বি আংলং ৰাইজে আদৰণি কৰিছে 4টা প্ৰজেক্ট কাৰ্বি আংলঙৰ PSP প্ৰজেক্ট আহিব সেই PSP প্ৰজেক্ট not less than 22,000 crores সেই 4টা প্ৰজেক্ট আহিলে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী সংস্থাপন পাব অধ্যক্ষ মহোদয়
নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চেষ্টা ফলত আৰু বিত্ত মন্ত্ৰীয়ে যে বাজেট অন্তৰ্ভুক্ত কৰা হৈছে সেই 4টা পিএছপি প্ৰজেক্ট কাৰ্বি আংলঙৰ 22,000 কোটি টকা আমি পাব সেই 22,000 কোটি টকা তাত ইনভেষ্ট কৰাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি ৰেভিনিউ পাম কাৰ্বি আংলং অট'নমাছ কাউন্সিলত not less than 12,000 crores 1,200 crores অধ্যক্ষ মহোদয় 12 কোটি টকা অকল পিএছপিৰ পৰা যদি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ পাই তেনেহ'লে আমি কাৰ্বি আংলঙত যে ডেভেলপমেণ্ট কামো আমি কৰিব পাৰোঁ অধ্যক্ষ মহোদয় যে আপুনি চাওক যে কাৰ্বি আংলঙত যেতিয়া সেই 4টা পিএছপিৰ প্ৰজেক্ট হোৱাৰ লগে লগে তাৰ সংস্থাপন পাব 15,000 যুৱক যুৱতীয়ে সংস্থাপন পাব 15,000 আনএমপ্লয়ড ইউথ তাত চাকৰি পাব অধ্যক্ষ মহোদয় আপুনি ভাল পাব কাৰ্বি আংলং সেই বাজেটত মই দেখিছোঁ পঢ়িছোঁ যে সেই বাজেটত অকল পিএছপি নহয় হাইড্ৰ প্ৰজেক্টৰ পৰা আৰম্ভ কৰি আৰু কাৰ্বি আংলঙত বেলেগৰ ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত সেই তাত পুঁজি অন্তৰ্ভুক্ত কৰা হৈছে আপোনালোকে জানে যে কাৰ্বি আংলঙত এৰিয়াটো বহুত ডাঙৰ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই বিত্ত মন্ত্ৰীক মই অনুৰোধ কৰিব বিচাৰিম যে নেক্সট বাজেটত যাতে কাৰ্বি আংলঙৰ কাৰণে যাতে পুঁজি যাতে বেছি দিয়ে যে আপুনি চাওক অধ্যক্ষ মহোদয় যে আমি ছিকিম গোৱা ত্ৰিপুৰা কৈ আমিয়ে ডাঙৰ কাৰ্বি আংলং হ'ল oldest 62 district in the country largest 62 district in the country so we need per year 5,000 crores for all round development in Karbi Anglong and 2,000 crores for Dima Hasao for all round development in Dima Hasao district. Gotike অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত আপোনাৰ নেতৃত্বতে মই যে বাজেট নেক্সট বাজেটত আমাৰ ফাইনেন্স মিনিষ্টাৰে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে যে কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলং আৰু ডিমা হাছাও ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত যাতে বাজেটটো ইনক্ৰিজ কৰে তাৰ কাৰণে আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ অধ্যক্ষ মহোদয় এটা কথা ক'ব বিচাৰিছোঁ যে অথনি যে প্ৰটেষ্ট কৰিছে এজন বিধায়কে যিটো প্ৰণৱ দলে সেইজন ব্যক্তি যে কাৰ্বি আংলঙত ডেভেলপমেণ্ট পূৰণ কৰাৰ কাৰণে তেখেতে নিবিচাৰে কাৰ্বি আংলঙত যুৱক যুৱতীবিলাক সংস্থাপন হোৱাটো তেওঁ নিবিচাৰে কাৰ্বি আংলঙত পিএছপি প্ৰজেক্টত তেওঁ প্ৰতিবাদ কৰিছে কিন্তু তেওঁ স্থানীয় বাসিন্দা নহয় তেখেতৰ ঘৰ কলিয়াবৰ আৰু তেখেতৰ এগেইনষ্টত বহুত ক্ৰিমিনেল কেছ আছে আৰু সেইজন ব্যক্তি যে ইয়াত কাৰ্বি আংলং আহি তেওঁ কিবা ধাৰণা কৰে প্ৰচেছন কৰে আৰু হাংগাৰ ষ্ট্ৰাইক কৰে গতিকে তেখেতৰ যে গৃহ বিভাগে এৰেষ্ট কৰাৰ কাৰণে মই আদৰণি কৰিছোঁ অধ্যক্ষ মহোদয়